নমস্কাৰ আমাৰ ইউটিউব চেনেল বায়োস্কোপৰ এটি বিশেষ অনুষ্ঠান চিনে টক্স উইথ অভিজিত তালৈ আপোনালোকক স্বাগতম জনাইছোঁ মই অভিজিত লস্কৰ আজি মোৰ সৈতে আছে যাৰ নামেই পৰিচয় আমিষ তথা কথানদীৰ পৰিচালক ভাস্কৰ হাজৰিকা দা ভাস্কৰ দা প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম ভাস্কৰ হাজৰিকা কোন হয় প্ৰথমতে মই কথানদী আৰু আমিষৰ পৰিচালকতকৈ আগত চিত্ৰনাট্যকাৰ মই সদায় মোৰ যেতিয়া পৰিচয় দিওঁ মই ৰাইটাৰ ডাইৰেক্টৰ বুলি দিওঁ কাৰণে মই অৰ্গেনিকলি মই এজন ৰাইটাৰ মানে মন আছিলে আৰু নভেলিষ্ট হ'বলৈ যেতিয়া সৰু আছিলোঁ তাৰপিছত মানুহে কিতাপ চিতাপ নপঢ়া হ'ল সেইকাৰণে এই ৰাইটিং থ্ৰু দি মই অকণমান চিনেমালৈ গ্ৰেজুৱেট কৰিলোঁ আৰু তেনেকুৱা ধৰণৰ হেৰি আৰু বিশেষ একো নাই মোৰ জীৱনটো লাইক এভৰিবডি এলছ ইজ লাইফ মই যোৰহাটত মোৰ জন্ম হৈছিলে মিছন হস্পিটেলত তাৰপিছত মই দেৰগাঁৱত মোৰ মা দেউতাহঁত আছিলে 7 বছৰ আয়ুত মই অসমৰ বাহিৰত পঢ়িবলৈ গৈছিলোঁ হোষ্টেলত দিয়া গৈছিলে এই বাহিৰতে থাকিলোঁ ইমান বছৰ দিল্লীত পঢ়িলোঁ মই হিষ্ট্ৰী কৰিলোঁ তাৰপিছত ইংলেণ্ডত গৈ MA কৰিলোঁ ফিল্ম এণ্ড ড্ৰামা ঘূৰি আহি পেলাই চিনেমাত কাম কৰিলোঁ ইণ্টাৰনেট নিউ মিডিয়াত কাম কৰিলোঁ আৰু বম্বেটো চেষ্টা কৰিলোঁ নিজৰ ধৰণৰ কাহিনীবোৰ মানে তাত চলাবলৈ এনেকৈ বম্বেত আপুনি প্লেয়াৰ্ছ চিনেমাখনৰ স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে হয় হয় প্লেয়াৰ্ছ চিনেমাখন অভিষেক বচ্চন নীলগিৰি মুকেশ তেওঁলোক আছিলে তাৰপিছত আপুনি স্কৈ হে এখন চিৰিয়েল যিখন চিৰিয়েল মানে বম্বেত ৰাইটাৰ্ছবোৰে এইবোৰে কৰি থাকে মাজে চিনেমা কৰে বা চিৰিয়েলে মেইন ষ্টে হয় আৰু মই বহুত চিৰিয়েল দেখিলোঁ তাত ত' মানে আমি ক'ব পাৰোঁ নেকি যে সেই আপুনি কৈ সেইখন যেতিয়া কৰিছিলে তো সেই যিটো হৰৰ ফিল এটা তাত আছিলে সেইটোৱে আপোনাৰ চিনেমাটো বিচাৰি পোৱা যায় হৰৰ ফিলটো আছিলে কাৰণে মই কৈহে কৰিছিলোঁ হৰৰ জনাৰটো আপোনাৰ খুব ফেভৰেট মই মানে অকণমান একাডেমিকলি ষ্টাডিও কৰিব চেষ্টা কৰিছিলোঁ যে ফিয়াৰ যোনটো ইম'শ্যন হয় সেইটো চিনেমাত ভালকৈ দেখালে মানে কিমান ইম্পেক্ট কৰিব পাৰে মানুহক সেইবোৰ কথা আৰু পিছে এনেকুৱা নহয় যে মই খালি হৰৰে চাওঁ চব ধৰণৰ চিনেমা চাওঁ চব ধৰণৰ চিনেমা লিখোঁ আৰু মোৰ আই এম জাষ্ট 2 ফিল্মছ অ'ল্ড দুখনে চিনেমা কৰিছোঁ আৰু ফিউচাৰত মই বহুত ধৰণৰ বেলেগ বেলেগ চিনেমা কৰি আছোঁ একৰ্ডিং টু ইউ ডাইৰেকশ্যন মানে কি ডাইৰেকশ্যন মোৰ কাৰণে হয় কমিউনিকেশ্যন আৰু এটাটো হয় আপুনি কমিউনিকেট কৰি আছে থ্ৰু ইয়ৰ ফিল্ম টু অডিয়েঞ্চেছ আৰু এটা ইন দ্য মেকিং অফ দ্য ফিল্ম আপুনি কমিউনিকেট কৰি আছে আপোনাৰ ক্ৰু মেম্বাৰ্ছবোৰৰ লগত আৰু ভাস্কৰ দা আপোনাৰ পৰা ডাইৰেক্টলি আমি আহোঁ আমিষলৈ আহোঁ কথানদীৰ কথা আমি পিছত আলোচনা কৰি আছোঁ আমিষলৈ আহোঁ আমিষ ইতিমধ্যে অসমৰ দৰ্শকে আঁকোৱালি লৈছে যিটো আপুনি হয়তো ভয় খাই আছিলে যিমান দূৰ আমি শুনিব পাইছিলোঁ যে অসমৰ মানুহে এইটো এনেকুৱা এটা বস্তু একচেপ্ট কৰিব নাই যিহেতু এটা নতুন বস্তু অসমৰ মানুহৰ আগত আপুনি দেখাব গৈ আছে চ' আমিষৰ কনচেপ্টটো আপোনাৰ মনত কেনেকৈ আহিছে যেতিয়া আমি আমিষৰ মানে কাম আৰম্ভ কৰিছিলোঁ মইতো জানিছিলোঁ অসমৰ মানুহৰ পৰা বম গালি কাম কিছুমান কাৰণ এনেকুৱা ধৰণৰ চিনেমা প্ৰভ'কেটিভ চিনেমা ইয়াত কোনেও আগতে দেখা নাই কিন্তু ইমান যে আণ্ডাৰষ্টেণ্ডিং পালোঁ আৰু ইমান মৰম পালোঁ ফৰ দ্য ফিল্ম ডেট আমিষ ইজ সেইটো মানে আচৰিতেই হৈ গ'লোঁ অকণমান আৰু অকণমান অভাৰৱেলমিং হৈ গ'ল তো সেইটো ভালো লাগিছে খুব আৰু আমিষৰ আৰম্ভণিত মই আৰু শ্যাম বৰা আমাৰ এক্সিকিউটিভ প্ৰডিউচাৰ আছিল তেতিয়া কথানদীত তেওঁ আমিষৰ প্ৰডিউচাৰ হয় কথানদী ৰিলিজ কৰাৰ সময়ত কথা পাতি আছিলোঁ আৰু কিবা এটা কৰোঁ নতুন এটা তেতিয়া মই মনত পৰিলে এবাৰ দিল্লীত মই এজন কাপলক মাংস খোৱা দেখি আছিলোঁ মানে অবজাৰ্ভ কৰি আছিলোঁ এটা মলত ফুড কোৰ্ট এটাত আৰু মানে চাই পেলাই দুয়োৰ মাজতে খুব এটা কানেকশ্যন এটা পালোঁ পিছত মই শ্যামক ক'লোঁ যে যদি আমি এনেকুৱা এখন মানে এটা কাহিনী ৰচনা কৰিব পাৰোঁ এবাউট 2 লাভাৰ্ছ যোনে মানে ফিজিকেলি টাচ নকৰে এইটোক কেনেকৈ কৰিব মানে টাচ ইজ এ ভেৰি এচেঞ্চিয়েল পাৰ্ট অফ ৰোমেন্স তো সেই তাৰ পৰাই আদিটো খুব ভাল পালে শ্যামে কৈছে ভাল হ'ব কৰক কিবা এটা ভাবোঁ তেনেকৈ আৰম্ভ হ'ল আৰু বেলেগ বেলেগ ধৰণৰ কনচেপ্ট ছ'চাইটেল টেবুজ মৰালিটি আমাৰ মানে লেক অফ এম্পেথি এমং পিপল সেইবোৰ কথা তাত জইন হৈ গ'ল আৰু তেনেকৈ আৰম্ভ হ'ল আমি মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনাৰ চিনেমাত পষ্ট প্ৰডাকশ্যনটোত ইমান বেছি গুৰুত্ব কিয় দিয়া হয় আমাৰ এইটো মানে বিলিফ হয় যে যেতিয়া আমি চিনেমা কৰোঁ খালি ভিজিবল পাৰ্টটো ভালকৈ কৰিলে নহ'ব শ্বুটিং যেতিয়া আমি কৰোঁ চিনেমাখন এইটো ভিজিবল হয় গোটেই ক্ৰুটো আহে কেমেৰা ছেটআপ হয় ক্ৰেইন লগাই দিয়ে
চ' সেইটোতে বহুত মানুহে জোৰ লগাই দিয়ে আৰু পইচাও খৰচ কৰি দিয়ে কিন্তু দ্য ইনভিজিবল পাৰ্ট অফ ফিল্ম মেকিং যোনবোৰে বেকত টেকনিচিয়ানছবোৰে কাম কৰে আফটাৰ দ্য ফিল্ম ইজ শ্বট সেইটোৱে চিনেমা মানে ডেট ইজ হোৱাট মেক্স ইট চিনেমা আদাৰৱাইজ ইজ জাষ্ট এ কালেকশ্যন অফ শ্বৰ্টছ যে আপুনি শ্বুট কৰি পেলাই আহিছে আৰু চ' এডিটিং চাউণ্ড ডিজাইন মিক্সিং DI কালাৰিং VFX এইবোৰ মানে যথেষ্ট ইম্পৰ্টেণ্ট মানে কম্পনেণ্টছ হয় ফিল্ম মেকিঙৰ আৰু সেইটোত মই খৰচ কৰিবলৈ মোৰ একো হেৰি নহয় মানে উই শুড স্পেণ্ড মানি ইন দ'জ থিংছ চ' আপুনি অৰ্ঘদীপ বৰুৱা আৰু লিমা দাস তেওঁলোকক কেনেকৈ ডিছকভাৰ কৰিলে সেইটো বস্তু একচুৱেলি মোৰ কৈ আছিলোঁ এইটো চবৰে মনত এটা কিউৰিচিটি এটা ক্ৰিয়েট হৈ আছে কাৰণ তেওঁলোক আমি কেতিয়াও দেখা নাই আৰু যেতিয়া দেখিছোঁ এটা পাৰফেক্টলি তেওঁলোকে কেৰেক্টাৰ্ছখিনি প্লে কৰিছে চ' আমি তেওঁলোক কেনেকৈ ডিছকভাৰ কৰিলে ক'ত পালে অৰ্ঘদীপ বৰুৱা আৰু লিমা দাসক একচুৱেলি আমিষৰ কাষ্টিংটো অকণমান বেলেগ ধৰণে কৰিম বুলি ভাবিছিলোঁ আমি ইনষ্টেড অফ কাষ্টিং এক্টাৰ্ছ টু প্লে কেৰেক্টাৰ্ছ আমি ক'লোঁ যে নহয় আমি কেৰেক্টাৰ বিচাৰিম আৰু তেওঁলোকক এক্টিং কৰাম চ' এইটো অফক'ৰ্ছ কষ্টৰ কাম চবেই এক্টিং কৰিব নোৱাৰে ইমান সহজকৈ বাট চ' তেনেকৈ আমি মানে যোনবোৰ মানুহক আমি চাই আছিলোঁ শ্বৰ্ট লিষ্ট কৰি আছিলোঁ তেওঁলোকক আমাৰ কেৰেক্টাৰ বিচাৰি আছিলোঁ তেনেকৈ লিমাক যেতিয়া আমি চবেই লগ পালোঁ আৰু লিমাক বহুত আগতেই আহি গৈছিলে মানে স্ক্ৰিপ্টখন চেঞ্জ হৈছে মোটামুটি আৰু কনফাৰ্ম হৈ গৈছিলে তেওঁ প্ৰডিউচাৰ ডিৰেক্টৰ ৰাইটাৰ মই চবেই মানে একমত যে নিৰ্মালিক আমি পাই গ'লোঁ এতিয়া সুমনক বিচৰা যায় সুমনক বিচাৰোঁতে বহুত টাইম লাগি গ'ল বহুত ল'ৰা চালোঁ খুব ভাল এক্টাৰ কিছুমান লগ পালোঁ আৰু ভালো লাগিল চবৰ লগত জড়িত হ'লোঁ কিন্তু মানে চবৰে মানে গোটেই টীমটোৱে মানে হেৰি হোৱা নাই মানে এটা একমত এটা হোৱা নাই যে এই ল'ৰাটোৱে কৰিব সুমন কোনোবাই বেয়া পালে কোনোবাই ভাল পায় মই যাক ভাল পাওঁ অইন কোনোবাই ৰিজেক্ট কৰি দিয়ে চ' তেনেকৈ শ্বুটিঙৰ মানে একমাহমান আগত আৰু অকণমান টেনশ্যন হৈছে গোটেই যে ক'ত কেনেকৈ কি হ'ব আমাৰ লিড নাই আৰু শ্বুট আৰম্ভ হ'বই এটা মিউজিক ভিডিঅ' আমি চাই আছিলোঁ আই থিংক সুনয়না আৰু শ্যাম আমাৰ প্ৰডিউচাৰ তেওঁলোকে চাই আছিলে তাত অৰ্ঘক দেখিলে শংকুৰাজ কোঁৱৰৰ এটা ভিডিঅ' আছে কি বেদনা গানটোত তো সি বোলে এটা ডেড বডি প্লে কৰিছিলে এইটো সি মোক পিছত কৈছে তাৰপিছত তাৰ দুখটো ভাল লাগিল আমাৰ তাৰপিছত মই ভাবিলোঁ যে চবেই ক'লে আৰু হৈ যাব পিছত সি এক্টিং কৰিব নোৱাৰে এতিয়া কৰিব পাৰিবনে নোৱাৰে এইটো নাজানিছিলোঁ আমি এই সময়ত সি গুৰগাঁৱত আছিলে মই দিল্লীৰ পৰা আহিছিলোঁ সি গুৱাহাটীৰ পৰা গুৰগাঁৱত আছিলে কিবা এটা ডকুমেণ্টাৰী শ্বুট কৰি আছিলে কাৰোবাৰ কাৰণে আৰু থেংকফুলি সীমা বাইদেউ আছিলে তাত সীমা বিশ্বাস বাইদেউ তেওঁ আমাৰ ৱৰ্কশ্বপবোৰ কৰাই দিয়ে এক্টৰবোৰ এই কথা পাতিছিলোঁ আমিষৰ কাৰণেও তো তেওঁক ক'লোঁ যে আপুনি ল'ৰাটো লগ পাওক আৰু আপুনি কওকচোন এছেছমেণ্ট আপোনাৰ কেনেকুৱা হ'ব পাৰিব নোৱাৰিব কৰিব তেওঁ স্ক্ৰিপ্টখন পঢ়িছিলে চ' সি গ'ল লগ ধৰিলে সীমা বাইদেউক এপ্ৰুভ কৰি দিলে আৰু তাৰপিছত আমি তাক কনভিন্স কৰিলোঁ আৰু এক্টিং কৰিবলৈ চ' ভাস্কৰ আপুনি কথানদীখন যেতিয়া কৰিছিলে কথানদীত গোটেইখিনি যদি ক'বলৈ যায় আমাৰ অসমত জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকল তাতে আছিলে সীমা বিশ্বাস আদিল হুছেইন উৰ্মিলা মহন্ত কপিল বৰা জেৰিফা বাহিদ সকলোৱে তাত অভিনয় কৰিছিলে আৰু সেইসকল প্ৰফেশ্যনেল যিখিনি এক্টাৰ্ছ আছে তেওঁলোকৰ লগত কাম কৰা অভিজ্ঞতা আৰু যিখিনি নন এক্টাৰ্ছ এওঁলোকৰ যিহেতু লিমা দাস হওক আৰু অৰ্ঘদীপ দুজন নন এক্টৰ হয় তেওঁলোকৰ এক্টিং বেকগ্ৰাউণ্ডৰ নহয় তো তেওঁলোকৰ লগত যিটো কাম কৰাৰ অভিজ্ঞতা এজন ডাইৰেক্টৰ হিচাপে সেই অভিজ্ঞতাৰ বিষয়ে আমাক ক'ব বিশেষ একো ডিফাৰেঞ্চ নাই কাৰণ আমি যি ধৰণেৰে ৱৰ্কশ্বপবোৰ কৰি লওঁ তেতিয়া আফটাৰ দ্য ৱৰ্কশ্বপ এণ্ড ইট ডাজন্ট মেটাৰ আপুনি কিমানখন চিনেমা কৰি আহিছে বা কিমান যে আপুনি কেতিয়াও কৰা নাই চিনেমা ইমান আমি ৰেডি মানে এক্টৰক তৈয়াৰ কৰি দিওঁ যে এইটো ৰ'লটোৰ কাৰণে তেওঁ কৰিবই কৰিব কথানদীলৈ এতিয়া আমি আহিছোঁ আমিষৰ পৰা অকণমান কথানদী চিনেমাখনৰ দ্বাৰা আপুনি নেশ্যনেল এৱাৰ্ড পাইছিলে আৰু কথানদীখন আমি সকলোৱে চাইছোঁ এখন আৰু কথানদীৰ কথা আপোনাৰ মনলৈ কেনেকৈ আহিছিল কাৰণ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুখনৰ পৰা আপুনি 4টা কাহিনী লৈ সেই 4টা কাহিনীক একলগ কৰি পাই তেনেকৈ চিনেমাখন বনোৱাৰ এটা যিটো কোনোৱে হয়তো ভবা নাছিলে চ' আপুনি ভাবিলে আপুনি ভাবি সেই চিনেমাখনৰ কাৰণে কেনেকৈ আগবাঢ়িছিল কথানদীখন একচুৱেলি শ্বৰ্ট ফিল্মৰ কথা আছিলে এখন আই ৱাজ জাষ্ট টেলিং মই মোৰ DOP আছে বিজয় কুৰ্তি তেওঁৰ অফিচত বহি আছিলোঁ এদিন তেওঁ অসমত শ্বুট কৰি আছিলে কিবা ডকুমেণ্টাৰী এটা ঢেঁকী শ্বট এটা আছিলে আৰু কোনোবাই ঢেঁকী খুন্দি আছে তো মই তেওঁক কৈ আছিলোঁ যে আমাৰ এনেকুৱা তেজীমলা বুলি এটা সাধু এটা আছে এনেকুৱা ধৰণৰ কথা এটা হয় তাৰপিছত মই ভাবিলোঁ এখন শ্বৰ্ট ফিল্ম কৰা যায় এবাউট দ্য ডেথ অফ তেজীমলা কেনেকৈ তেজীমলাক মাৰিছিলে সেইবোৰ কথা ভাবি থাকোঁতে অইন কোনোবাই মোক ক'লে যে যদি আৰু এনেকুৱা সাধু আছে
তোমালোকৰ মানে ফ'ক ল'ৰ আছে তেনেকৈ একেলগে মিলাই পেলাই এখন ফিচাৰ ফিল্ম কৰিব পাৰা তেনেকৈ মই আকৌ বুঢ়ী আই সাধুলৈ গ'লোঁ পঢ়িলোঁ পিছে এইবাৰ এতিয়া চিনেমেটিক কোৱালিটিবোৰ দেখা পালোঁ যে এইবোৰ চিনবোৰ দেখা পায় বহুত ভিজুৱেল হয় এইবোৰ ফ'ক টেলছ চ' ভাবিলোঁ যে চেষ্টা কৰি চাওঁ মানে যদি এটা এনেকুৱা ধৰণৰ এখন চিনেমা কৰিব পাৰি য'ত এইবোৰ মানে গোটেইখিনি লিটাৰেল এডাপ্টেশ্যনতকৈ জাষ্ট এ ফ্লেভাৰ অফ দি ষ্টৰিজ আৰু মেইন নেৰেটিভ প্লটটো যদি ওলাই দিব পাৰি ভাল বুলি ভাবিলোঁ আৰু সেইকাৰণে মই আৰম্ভ কৰিলোঁ লিখিবলৈ আৰু নাভাবিলোঁ আৰু একো কথানদীক লৈ মোৰ দুটা খুব মানে ডাঙৰ কিউৰিচিটি আছে প্ৰথম কিউৰিচিটিটো হৈছে যিটো উৰ্মিলা বাৰ যিটো কেৰেক্টাৰ আছিলে পিছে পিছে যে ঔটেঙাটো দৌৰি যায় সেইটো কেনেকৈ কৰিছিল সেই ঔটেঙাটো কেনেকৈ দৌৰি গৈ আছিলে গোটেই চিনেমাখনত এতিয়া বহুত মানে জানে কেনেকৈ কাৰণ মই এই আমিষ ৰিলিজ হোৱাৰ আগতে এটা লেকচাৰ টুৰ এটাৰ কাৰণে গৈছিলোঁ বেলেগ বেলেগ কলেজত তাত ল'ৰা ছোৱালীবিলাক মই দেখাই দিছোঁ ভিডিঅ'ত কেনেকৈ আমি কৰিছিলোঁ অকণমান কেমেৰা ট্ৰিকাৰী বুলি কয় যে কেমেৰা ট্ৰিকাৰী এটা আছে অকণমান VFX আছে কাৰণ আমি যদি আমি এটা ডাঙৰ বলিউড বা প্ৰডাকশ্যন হ'লোহেঁতেন আমি গোটেইটো VFXত কৰিলোঁহেঁতেন গোটেই ডিজাইন ঔটেঙা যদি তেনেকুৱা ধৰণৰ বাজেট নথকাৰ কাৰণে আমি অকণমান যোগাৰ কৰিলোঁ আৰু ছাকচেছ হৈ গ'লোঁ ইমান ছাকচেছ হৈ গ'লোঁ যেতিয়া মানুহে ভাবিছে যে আমি ৰবট ইউজ কৰিছিলোঁ নেকি বুলি আৰু অজগৰডালৰ কিবা এটা মানে ইনচিডেণ্ট এটা হৈছিলে এটা হেৰি কাহিনী আছে সেই কাহিনীটো অলপ ক'ব নেকি অলপ শ্বৰ্টকৈ একচুৱেলি সঁচাকৈ মানে মোৰ ফাৰ্ষ্ট ফিল্ম আছিলতো চ' ইমান এক্সপিৰিয়েঞ্চ নাছিলে হাউ টু ৰান মানে হাউ টু ৰান ল' বাজেট প্ৰডাকশ্যন চ' বহুত ভুল হ'ল আমাৰ মানে উই মেড ৰং ডিচিশ্যনছ উইচ ডিচাইডেড টু ডু ক্ৰিয়েট অজগৰ আউট অফ মানে হেৰি চিলিকন সেইটো মানে এইটো যে ডিজাষ্টাৰ ডিডন্ট ৱৰ্ক আউট তাৰপিছত ইভেঞ্চুৱেলি আমি বুদ্ধি এটা লগালোঁ আৰু বিকজ মই এইটো ক'ব খোজা নাই কাৰণ বহুত মানুহে মানে সেই চিনকেইটা বহুত ৰিয়েল পায় মই সেইটো মানে কৈ দিলে মানে তেওঁলোকৰ ভাল নালাগিব চ' ৰিয়েলে হয় বুলি ভাবিলোঁ আৰু ঠিক আছে ত' দৰ্শকে সেইটো নাপাব সেই বুদ্ধাৰ অজগৰৰ আঁৰৰ কাহিনীটো তেতিয়াহ'লে আমি মানে ৰহস্য হিচাপে ৰাখিব লাগিব আৰু আমিষৰ যেতিয়া প্ৰমোশ্যন কৰি আছিলে আমিষৰ প্ৰমোশ্যন কৰোঁতে এইবাৰ আপোনালোকৰ সেই প্ৰমোশ্যনটো ইউনিক হৈছিলে সেই প্ৰমোশ্যন ষ্ট্ৰেটেজিটো কেনেকৈ আপোনালোকে ভাবিলে কাৰণ মই এইখিনিতে ক'ব বিচাৰিম কাৰণ ৰিচেণ্টলি আমাৰ অসমত যদি আমি দেখি আছোঁ কেইবাখনো চিনেমাৰ কাৰণে বিশাল প্ৰমোশ্যনৰ এটা ঢৌ উঠিছে ত' তাৰ মাজতে আপোনালোক আহিলে আমিষ লৈ আহিলে এতিয়া আমিষৰ সেই তেনেকুৱা ধৰণৰ বৃহৎ প্ৰমোশ্যন নকৰি আপোনালোকে যে কলেজে গ'ল বা ইউনিভাৰ্চিটিবোৰত গৈ ষ্টুডেণ্টছখিনিৰ লগত ইণ্টাৰেক্ট কৰিছে আৰু য'ত আপোনালোকে তাত ফিল্ম মেকিঙৰ বিষয়ে তেওঁলোকৰ লগত ডিছকাছ কৰি আমিষৰ প্ৰমোশ্যনটো কৰিছে চ' এই কথাখিনিৰ বিষয়ে অলপ ক'ব নেকি যে কনচেপ্টটো কেনেকৈ আহিলে আৰু ইয়াৰ গুৰুত্বটো কিয় বেছি এই একচুৱেলি কলেজৰ ইউনিভাৰ্চিটিত ঘূৰা ছিষ্টেমটো একচুৱেলি আমি আৰম্ভ কৰিছিলোঁ কথানদীত এইটো শ্যাম বৰুৱাজ ব্ৰিলিয়েণ্ট আইডিয়া যে সেই সময়তো তেওঁৰ মানে আইডিয়াটো আছিলে যে বিকজ কথানদী ইজ এ ফিল্ম এবাউট ফ'ক ল'ৰ এবাউট কালচাৰ চ' আমি মানে উই কেন ক্ৰিয়েট ইভেণ্টছ এৰাউণ্ড ডিছকাছিং অসমীয়া ফ'ক ল'ৰ অসমীয়া কালচাৰ আৰু সেইটোতে আমি কথানদীৰ কথাও পাতিব পাৰিম কিন্তু আমি কি দেখিলোঁ যে আমাৰ লগততো এতিয়া যেনে তুমি কৈ আছিলা জনপ্ৰিয় অভিনেত্ৰী আছিলে কপিল বৰা জেৰিফা ৱাহিদ উৰ্মিলা তেওঁলোকক চাবলৈ ইমান ষ্টুডেণ্ট আহি যায় যে ইভেণ্টটো অকণমান মানে বেছি প্ৰমোশ্যনৰ নিচিনা হৈ যায় চেল্ফি লয় মানে ভালো লাগে আৰু সকলোৱে মানে চিনেমাখনৰ বিষয়ে গম পায় আৰু সেইটো আমাক বহুত সহায় কৰিলে উই গট এ ভেৰি বিগ অ'পনিং কথানদীত তাৰপিছত দেখিলোঁ যে চবেই এইটোতো কৰি আছে মানে এতিয়া ইটছ বিকাম এ নৰ্ম আৰু অসমীয়া চিনেমা ৰিলিজ হ'লে যায় আৰু কিছু কলেজলৈ ইট ইজ এ গুড থিং পিছে অকণমান এতিয়া মই শুনিছোঁ যে অসুবিধাও পাইছে মানুহে একাডেমিক লাইফত অকণমান ডিষ্টাৰ্বেঞ্চ দি আছে চ' সেইকাৰণে যেতিয়া আমাৰ আমিষৰ প্ৰমোশ্যনৰ সময় আহিলে আমি এইটো কৰোঁ নে নকৰোঁ ভাবিলোঁ এতিয়াতো আমাৰ লগত কপিলহঁত নাই তেওঁলোকতো ক্ৰাউড পুলাৰ নাই মোক কৈছে আপুনি ক্ৰাউড পুলাৰ আছে মই কেনেকৈ ক্ৰাউড পুলাৰ কৰোঁ মই ক্ৰাউড পুলাৰ নহয় চ' ন' পইণ্ট টেকিং আৱাৰ নিউ এক্টাৰ্ছ এণ্ড ট্ৰাইং টু ক্ৰিয়েট দ্য বাজ এৰাউণ্ড ইট চ' আমি ভাবিলোঁ যোনবোৰ মানুহে সেইকাৰণে যদি আমাক আমিষৰ টীমটোক লগ ধৰিবলৈ আহে ষ্টুডেণ্টছ ইউনিভাৰ্চিটিত তেওঁলোকে ষ্টাৰ লগ নাপাব পিছে বেলেগ এটা হেৰি পাব যে যদি তেওঁলোক ইণ্টাৰেষ্ট আছে ফিল্ম মেকিঙত জানিব বিচাৰিছে কেনেকুৱা ধৰণৰ ফিল্ম মেকিং আমি কৰোঁ আমি কিবা এটা লেকচাৰ দিওঁ বা এটা প্ৰেজেণ্টেশ্যন লেকচাৰ বুলি নহয় মই প্ৰেজেণ্টেশ্যন এটা দিওঁ আৰু বেলেগ এখন শ্বৰ্ট ফিল্ম এখন দেখাই দিওঁ
just to try and open minds, and just to try and inspire people. That cinema কৰাটো মানে cinema practice কৰা বুলি জানি মই কওঁ আজিকালি, কাৰণ আজিকালি বহুত সহজ হৈ গ'ল cinema কৰাটো because of digital technology. So people should practice filmmaking. এনেকুৱা নহয় যে মই filmmaker হ'লেই film বনাম বুলি. Anybody can just take 5-6 shots, do a nice montage and make a film. So আৰু সেইটো হ'লে মানে মোৰ মতে it is very important for culture to evolve. আমাৰ কালচাৰটো যদি বেছি ট্ৰেডিশ্যনেল হৈ যায় ৰৈ যাব ক'ৰবাত. So that was the idea. আমি আমিষৰ কথাও পাতিছোঁ obviously. People also want to know about Amik. But most of the students got to learn about independent cinema, কি প্ৰব্লেম হয় আৰু কেনেকৈ আপুনি ছল্ভ কৰিব পাৰে আৰু কি অপৰচুনিটিজ আছে, কেনেকুৱা ধৰণৰ ৰোলছ আছে চিনেমাত. এনেকুৱা নহয় যে আপুনি খালি পৰিচালকেই হ'ব লাগিব বা প্ৰডিউচাৰ হ'ব লাগিব. You can do many different things, production design, executive production. সেইবোৰ কথা পাতিলোঁ. চ' তেনেকৈ ধৰণৰ আমি এইবাৰ কৰিলোঁ. বেছি কলেজত যাব নোৱাৰিলোঁ, সময় কম আছিলে আমাৰ, য'তে গ'লোঁ খুব ভাল লাগিল এক্সপিৰিয়েঞ্চটো. চ' আৰু এটা বস্তু আপুনি যদি মন কৰিছে, কাৰণ মই যেতিয়া নিজে এখন চিনেমাৰ প্ৰমোচনৰ কাৰণে গৈছিলোঁ, কানিনৰ কামত যেতিয়া গৈছিলোঁ, তেতিয়া নিজে দেখা পাইছিলোঁ যে যিবোৰ জেগাত হল নাই বা আপোনাৰ তেওঁলোকৰ অসমীয়া চিনেমা বহুদিন ধৰি চোৱা নাই, সেই মানুহখিনিৰ চকুত এটা ভোক দেখা পাইছিলোঁ যে তেওঁলোকে অসমীয়া চিনেমা চাব বিচাৰে. ত' তেওঁলোকৰ এক্সপেক্টেশ্যনছখিনি কোনোবা এখিনিত হয়তো খুব হাই লেভেলত আছে. মানে হাই লেভেল মই ক'বলৈ গ'লে লাইক বলিউডৰ যিবোৰ বিগ বাজেটৰ ফিল্ম হওক বা হলিউডৰ বিগ বাজেটৰ ফিল্ম হওক, তেনেকুৱা ধৰণৰ এক্সপেক্টেশ্যনত তেওঁলোকে সদায় ভাবি থাকে. চ' এইটো এটা চেলেঞ্জ যে সেই মানুহখিনিক আমি এনেকুৱা ধৰণৰ ইণ্ডিপেণ্ডেণ্ট ফিল্ম কিছুমান আমি নতুন জনাৰৰ নতুন ধৰণৰ চিনেমা আমি দেখাবলৈ চেষ্টা কৰাটো এটা খুব ডাঙৰ এটা চেলেঞ্জ. আৰু সেই মানুহখিনিয়ে হয়তো একচেপ্ট নকৰিবও পাৰে তেনেকুৱা এটা বস্তু, কাৰণ তেওঁলোকৰ সেইটো অভ্যাসো নাইকিয়া. কাৰণ তেওঁলোকে যিবোৰ চিনেমা চাই আছে ধৰক সেই সচৰাচৰ ক'বলৈ গ'লে মছলাধৰ্মী চিনেমাবোৰে বেছিকৈ মানুহে আমাৰ চায়. চ' আপুনি এইটো বিলিভ কৰেনে বাৰু যে ফিল্ম বস্তুটো এটা প্ৰপাৰ এডুকেশ্যনৰ অসমত খুবেই প্ৰয়োজন? একচুৱেলি মোক বহুতে কৈছে যে চিনেমাৰ চোৱাৰ এটা আৰ্ট হয়, চিনেমাখন চোৱাৰ এটা আৰ্ট হয়. আই ডোণ্ট ন' হাউ মাছ ডেট ইজ ট্ৰু, কাৰণ অকণমান ইণ্টেলেকচুৱেলাইজ কৰি দিয়া যায় গোটেই বস্তুটো. চিনেমাখন আপুনি চাব লাগে, জানিব লাগিব কেনেকৈ চাব লাগে, এনেকুৱা নহয়. মোৰ মতে চিনেমা মানে চাবলৈ এটাই মানে there is only one way to see a film, which is to feel it. যদি আপুনি চিনেমা ফিল কৰিবৰ আপোনাৰ ক্ষমতা আছে, দেন তেনেকৈ চাই চিনেমাবোৰ ফিল কৰিব লাগে মোৰ মতে. এইখিনি আৰু এটা কুৱেশ্যন এৰাইজ হৈছিলে যে যেতিয়া নিৰ্মালী কেৰেক্টাৰটো যিটো আছে, সেই নিৰ্মালী এটা ডক্টৰ, তেখেত ডক্টৰ. চ' তেওঁ যিটো আটাইতকৈ ডাঙৰ কুৱেশ্যন চব মানুহৰে যে তেওঁ খুব মেচিয়ৰ্ড, তেওঁ দেখুওৱা হৈছে আৰম্ভণিৰ পৰা. চ' সেই মেচিয়ৰ্ড মানুহ এজনো তেনেকৈ ধৰণৰ এডিক্টেড হৈ শেষত গৈ পেলাই সেই পৰ্যায়টো পাবগৈ পাৰে নেকি? চ' এইটো প্ৰেক্টিকেল নে? ত' বহুতেই শুনে মেচিয়ৰ মানুহবোৰৰ দেখা যায় তেওঁলোক মষ্টলি প্ৰেক্টিকেল, তেওঁলোকে নিজৰ আৱেগক কণ্ট্ৰল কৰিব পাৰে, প্ৰতিটো বস্তু কণ্ট্ৰল কৰিব পাৰে. চ' এইটো কেনেকুৱা এটা শক্তি যিটো শক্তিত তেওঁ কণ্ট্ৰল কৰিব নোৱাৰিলে? মানে এটা কোট এটা আছিলে, মাৰ্ক টুৱেইন এজন ৰাইটাৰ আছিলে যে আমেৰিকাত, তেওঁ মানে মোক একজেক্ট কোটটো পাহৰিছোঁ. তেওঁ কয় যে ফিকশ্যন কেন নেভাৰ বি বেটাৰ দেন দ্য ট্ৰুথ, দ্য ট্ৰুথ উইল অলৱেজ বি ষ্ট্ৰেঞ্জাৰ দেন ফিকশ্যন. আমাৰ পৃথিৱীত বহুত ধৰণৰ ষ্ট্ৰেঞ্জ অদ্ভুত ঘটনা ঘটি থাকে. যদি অকণমান মানুহে মানে মই এইখন চিনেমাৰ কাৰণে ময়ো ৰিচাৰ্চ কৰিছিলোঁ ৱাট চাৰ্টেন টপিকছ, আৰু মই যি দেখিলোঁ যে আমি যদি দেখাই আছোঁ চিনেমাখন এইটোতো একোৱেই নহয়. মানুহে ৰিয়েল লাইফত মানে দে গ' টু এনি লেন্থ, এনি লিমিটছ. চ' আৰু নিৰ্মালীৰ কেৰেক্টাৰটো এনেকুৱা আছিলে যে মই ভাবিছিলোঁ যে এনেকুৱা হ'ব পাৰে. মই নিজকে জাষ্টিফাই কৰিছোঁ যে ৰাইটাৰ, যে এগৰাকী মানে মহিলা যোৰ কিবা জেনেটিক এটা মিউটেশ্যন হ'ব পাৰে, যে এই পাৰ্টিকুলাৰ ফ্লেভাৰটো পৰি গ'লে ছিষ্টেমত, তেওঁ ইট ৰিয়েক্টছ ইন হাৰ ছিষ্টেম লাইক কোকেইন ৰিয়েক্টছ. চ' তেওঁ মানে ইফ ইউ আৰ কণ্টিনিউছলি হেভিং স্মল বিটছ অফ কোকেইন 10 গ্ৰামছ 5 গ্ৰামছ হেৰি কৰিলে বৰ সোনকালে আপুনি এডিক্ট হৈ যায়. চ' দেট ৱাজ দ্য থিং. ছেকেণ্ড পাৰ্ট অফ দ্য ফিল্ম ইজ একচুৱেলি এবাউট এডিকশ্যন. যেতিয়া আপুনি কিবা এটা ছাবষ্টেঞ্চ ইউজত সোমাই যায়, তেতিয়া আপোনাৰ এটাই উদ্দেশ্য থাকে লাইফত যে মই যোনবোৰ মানুহে আপোনাক ভাল পায় তেওঁলোকক কেনেকৈ মেনিপুলেট কৰি পেলাই মই নেক্সট ফিক্সটো পাব পাৰোঁ. চ' সেই মানুহ মানে এই কেৰেক্টাৰজন এনেকৈ যে পৰি গ'ল লাইফত, সেইটো এটা মানে মই ভাবিছোঁ বেয়া লাগে আৰু তেওঁৰ কাৰণে.
তেনেধৰণে কৰিছিলোঁ তেনেকুৱা ধৰণৰ ঘটনা মানুহৰ জীৱনত হ'ব পাৰে কোনো মানে সিমান বেছি ষ্ট্ৰং নহয় হ'ব পাৰে মানে হৈছে নে জানো পিছে ডেফিনেটলি হ'ব পাৰে মানে আৰু এভৰিবডি ছাছেপ্টেবল এনেকুৱা নহয় যে আপুনি এনেকুৱা নহয় মই কেনেকৈ কৰিম আপুনি নাজানে নিজকে নাজানে একচুৱেলি হোৱাট কেন হেপেন টু ইউ হোৱাট ইউ কেপেবল অফ ডুইং চ' ভাস্কৰ আমি একদম আমাৰ অনুষ্ঠানৰ শেষলৈ আমি আহি পাইছোঁ এতিয়া একদম লাষ্ট মই আপোনাৰ পৰা এটা বস্তু জানিব বিচাৰিম চিনেমাখন চোৱাৰ পিছত বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত দি আছে ফেচবুকতে হওক বা পেপাৰতে হওক চবতে লিখি আছে বা ভিডিঅ'ৰ দ্বাৰা তেওঁলোকে কৈ আছে সেইখিনিৰ মাজতে এটা বহুত ডাঙৰ কণ্ট্ৰভাৰ্চি ক্ৰিয়েট হৈ গৈছিলে কবি নীলিম কুমাৰ তেখেতে এটা প্ৰশ্নৰ বা কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰিছিল তেখেতে বিশেষকৈ তেওঁ কৈছিলে আমিষ এখন অতি নিকৃষ্টতম কাহিনী চিনেমাটো সেইটো শব্দ তেখেতে ইউজ কৰিছিলে তাৰ লগতে তেওঁ কৈছিলে বিভৎস কিছুমান দেখুওৱা গৈছে পৰিচালকে দেখুৱাব বিচাৰিছে আৰু মাংসৰ বস্তুটো জাষ্টিফাইড হোৱা নাই যদি তেনেকুৱাই ঘটনাটো ঘটে তেন্তে তেওঁ কিয় অসমৰ যিটো ধৰা নৰ্থ ইষ্টৰে যদি আমি কওঁ যে মানুহৰ প্ৰিয় খাদ্য হৈছে গাহৰি মাংসৰ কথা ক'লে গাহৰিটো আৰু গৰু এই দুটা কিয় তেওঁ আঁতৰাই ৰাখিলে তেওঁ কিয় সেইটো ইণ্টেনশ্যনেল আছিল নে আনইণ্টেনশ্যনেল আছে তো তেনে কিছুমান কুৱেশ্যনছ তেখেতে এৰাইজ কৰিছিল যিটোত যথেষ্টখিনি মানুহে ৰিয়েক্ট কৰিছে আৰু আমি ভাবোঁ যে পৰিচালক হিচাপে আপোনাৰ পৰা ৰাইজে অন্তত পাওক ৰাইজে সেই কুৱেশ্যনছখিনি তেওঁ মানে উত্থাপন কৰা কুৱেশ্যনছখিনিৰ বিষয়ে যাতে কিবা এটা আপোনাৰ মতটো আপুনি যদি কয় গাহৰি গৰুটো অভিয়াছলি ইণ্টেনশ্যনেল আছিলে অ'কে মই অভিয়াছলি জানিছিলোঁ কিন্তু এজ এন আৰ্টিষ্ট আপুনি যোনটো কালচাৰত চিনেমা কৰি আছে ইউ হেভ টু ৱৰ্ক উইদিন দেট কালচাৰেল মানে কনটেক্সট ইউ কেনট প্ৰভ'ক পিপল নিডলেছলি বিকজ আমিষ ইজ নট এ ষ্টৰি এবাউট বিফ ইটাৰ্ছ অৰ গাহৰি ইটাৰ্ছ ইজ এ ষ্টৰি এবাউট লাভ So even though yes, of course, there was a need, document আমি দেখাব পাৰিলোহেঁতেন কিন্তু আমি চুজ নেদেখালোঁ কাৰণ ইট ইজ নট ইম্পৰ্টেণ্ট টু দ্য ষ্টৰি উই ৱান্ট টু চে কি মানে গৰুৰ মাংস খাই আছে নে নাই সেইটো ইম্পৰ্টেণ্ট নহয় তেওঁলোকে যে লাহে লাহে বেলেগ ধৰণৰ এটা জগতলৈ গুচি গৈছে দেট ইজ মোৰ ইম্পৰ্টেণ্ট চ' সেইকাৰণে তেনেকৈ আৰু বিভৎসতা জীৱনৰ এটা মানে অংশ হয় ওৱান্স ইন এ হুৱাইল ইউ শুড এক্সপিৰিয়েঞ্চ ইট মই কামনা কৰোঁ যে কাৰো জীৱনত এনেকুৱা বিভৎসতা নহয় চিনেমা এখনত গৈ পেলাই এইটো এক্সপিৰিয়েঞ্চ কৰাটো এটা মানে ইটছ এন এক্সপিৰিয়েঞ্চ কৰিব লাগে চবেই এনেকুৱা অফক'ৰ্ছ মই জানিছিলোঁ যে বহুত মানুহে বেয়াও পাব চিনেমাখন সেইটো উপায় নাই আৰু মানে চবেই ভাল পোৱা যদি চিনেমা কোনোবাই কৰি দিয়ে সেইটো প্ৰপেগেণ্ডাই হ'ব চিনেমা নহ'ব আৰু এটা প্ৰশ্ন আছে আপোনাক কিনে সুধো মই ৱাজ ইট অল এবাউট কেনিবেলিজম কাৰণ কেনিবেলিজমৰ কথাটো বহুতে উল্লেখ কৰিছে চিনেমাখনত কেনিবেলিজম ৰেফাৰেঞ্চ কৰা হৈছে কিন্তু ইট ইজ নট এ ফিল্ম এবাউট কেনিবেলিজম কাৰণ ইফ ইউ লুক এট দ্য ষ্টৰি আৰ্ক হি নেভাৰ গেটছ টু ইণ্ডালজ ইন ইট ফুল ব্লোন কেনিবেলিজম হোৱাৰ আগতে দ্য হোল থিং বেচিকেলি এণ্ডছ আৰু তাই এইটো কৰিব খোজোতেও যি ধৰণৰ মানে এটা গোটেই সমাজে মিডিয়াই যেনেকৈ জাজ কৰিলে বা তেওঁ শাস্তি পালে because it is a wrong thing নিষিদ্ধ বস্তু obviously nobody wants to eat another human being this is wrong বহুতখিনি কথাও আছে আৰু so this is not a film about cannibalism I mean it refers to cannibalism but this is a story about love মই যেনেকৈ বাৰে বাৰে কৈ থাকোঁ মানুহক it's an emotion it's about love cannibalism is just a trope which was used to provoke people মানে এই বস্তুটো দেখাই দিলে মানুহে বহুত প্ৰভোক হৈ যায় আৰু সেইটো মানে এটা উদ্দেশ্য আছিলে যে আপুনি প্ৰভোক হওক কিন্তু প্ৰভোক হওক টু ফিল sorry for the characters and not to hate them or judge them কাৰণ চিনেমাখনৰ শেষত চবেই তেওঁলোকক জাজ কৰিছে আপোনালোকেতো তাৰ আগৰ পৰা ষ্টৰিটো চাই আছে তেওঁলোকৰ চ' অকণমান বেয়া লাগিব তেওঁলোকৰ কাৰণে সেইটো দেট ৱাজ দ্য মেইন থিং আৰু চ' বেচিকেলি আমিষৰ দ্বাৰা আপুনি এটা বহুত ডাঙৰ জোৱাৰ আনিলে অসমত সেইটো আমি সঁচাকৈ গৌৰৱ কৰোঁ যে অসমত অন্ততঃ এতিয়া চিনেমাৰ চৰ্চা আছে এখন ভাল চিনেমা বুলি যদি কওঁ ভাল চিনেমাৰ এখন চৰ্চা হৈছে চব মানুহে যিখিনি ভাল পাইছে তেওঁলোকেও কৈছে বেয়া পোৱাখিনি তেওঁলোকে নিজৰ মত প্ৰকাশ কৰিছে চ' এইটো এটা ভাল এটা চাইন আমাৰ অসমীয়া চিনেমাৰ কাৰণে আৰু আপোনাৰ নেক্সট ফিল্ম বাৰুদ 2 আহি আছে চ' বাৰুদ 2ৰ বিষয়ে অকণমান কিবা এটা কওক আৰু আমি ইয়াৰ লগে লগে আমাৰ আজিৰ অনুষ্ঠানটো সামৰণি মাৰিম ভাস্কৰৰ লগত যথেষ্টখিনি কথা আমি আলোচনা কৰিম বুলি আছিলোঁ কিন্তু সময়ৰ নাটনিৰ বাবে আমি
সিমানখিনি কথা আলোচনা কৰিব নোৱাৰিলোঁগৈ আৰু হয়তো আমি আশা ৰাখিছোঁ যাতে আগলৈকেও ভাস্কৰ দা কেতিয়াবা পাম তেতিয়া আৰু বহুত প্ৰশ্ন সুধিম কাৰণ প্ৰশ্নৰ ভাণ্ডাৰ লৈ পেলাই আহিছিলোঁ সেইকাৰণে আৰু আজি বহুত কথা মোক সোধাও নহ'ল বাকী যি নহয় ভাস্কৰ দা সৰ্বশেষত মই আপোনাৰ পৰা বাৰুদটোৰ বিষয়ে অকণমান কিবা এটা জানিব বিচাৰিম আৰু তাৰ লগে লগে আমি বিদায় মাৰিম বাৰুতো মোৰ মানে ইটছ মাই ফাৰ্ষ্ট এটেম্প্ট এট ৰাইটিং কমাৰ্চিয়েল অসমীয়া চিনেমা কমাৰ্চিয়েল বুলি ক'লে মেইন ষ্ট্ৰীম ট্ৰোপছবোৰ ইউজ কৰা যোনবোৰ চিনেমা মই সৰু থাকোঁতে চাই ভাল পাইছিলোঁ মাৰ পিট থকা ফুল ডায়লগ বাজি চ' এটা বেলেগ ধৰণৰ এটা অনুভৱ এটা হৈছে চ'ফাৰ মানস বৰুৱা ডাইৰেক্টৰ হয় আৰু তেওঁৰ মানে মুনিম বৰুৱা ছাৰৰ যিটো পুতেক হয় তেওঁ মুনিম বৰুৱা ছাৰৰ বাৰুদৰ এটা ৰিমেক বুলি নক'ম ইটছ এ চিকুৱেল বুলি ক'ম সাধুটো 15 বছৰৰ পিছত বাৰুদৰ ইভেণ্টছবোৰৰ পিছত আমি এটা ৰচনা কৰিছোঁ ইটছ এ ফুল অন একশ্যন ফিল্ম আমি ভাবিছোঁ যে এনেকুৱা চিনেমাও চাগে অসমত বনোৱা নাই কোনেও যি ধৰণে আমি প্লেনিংটো কৰিছোঁ অভিয়াছলি আপুনি যেতিয়া স্ক্ৰিপ্ট লিখিছে অভিয়াছলি আমি সেইটোৱে আমি এক্সপেক্ট কৰোঁ মই আৰু নীলে চাগে হোৱা নাই কেতিয়াও আমি দুজনে লিখি আছোঁ মই আৰু নীল বৰ্মন বুলি এজন য়াং ৰাইটাৰ আছে লিখি আছে নীল হয় ঠিক আছে ভাস্কৰ দা একদম বেষ্ট উইচেছ থাকিলে Thank you so much. আমি সদায় আছোঁ আৰু বাৰুটোলৈ অধীৰ আগ্ৰহে অপেক্ষা কৰি থাকিম কথা নদী আমি থ্ৰুদি ইতিমধ্যে আপুনি যথেষ্টখিনি এচিভমেণ্ট পাইছে তাৰ কাৰণে কংগ্ৰেচুলেশ্যনছ থেংক ইউ আৰু আকৌ পুনৰবাৰ আপোনাক লগ পাম বুলি আশা ৰাখি আজি ইমানতে বিদায় মাগিছোঁ থেংক ইউ নমস্কাৰ